চলো গাছ ফাইনালি টিকেট কমপ্লিট হয়ে গেল চাওক চাওক গ্যালারি পিছফালে মানুহ চাওক মানুহ গ্যালারি ফুল মানুহ চাওক পুরা ফুল মানুহ দেই থিয়েটাৰৰ মালা ধৰা থিয়েটাৰ বৃন্দাবন থিয়েটাৰ নেকি এইটো চাবলৈ আহিছোঁ চাওক পুৰা ফুল মানুহ পিছফালে গেলাৰী পুৰা ফুল মানুহ টিকেট নোপোৱাৰ কাৰণে আমি বেলেগ টিকেট কাটিছোঁ এইফালে 150 টকাটো এভেইলেবল আছে টিকেট আমি 150 টাকা লৈছোঁ এইটো চাওক পিছফালে এভেইলেবল নাই চলে এভেইলেবল টিকেট পিছফালে এভেইলেবল টিকেট আহিব লগা ইচ্ছা হৈ আছে তেতিয়াহ'লে আহিব পাৰে কোনো যদি আহিব বিচাৰে এতিয়াও আহিব পাৰে আৰু দেয়াৰ পিছফালে এভেইলেবল টিকেট আছে চাওক So guys, আমি পিছফালে বহিছোঁ যিহেতু একদম 150 টকাৰ টিকেট কাটি মানে পিছফালেটো গেলাৰীৰ মানে আগত আৰু চ' সেইকাৰণে আপোনালোকক দেখিবলৈ মানে অসুবিধা হ'ব কাৰণ ইমান জুম কৰিলে মানে দেখা নাপায় মানে মোবাইলত ইমান দেখা নাপায় চ' আপোনালোকক ক'ব বিচাৰোঁ যদি আপোনালোকে চাব বিচাৰে আপোনালোকে নিজে আহক আৰু চাওক আৰু থিয়েটাৰটো বহুত ধুনীয়া আৰু মজা একদম তো আপোনালোকে নিজে গৈ চাওক মানে মই আপোনালোকক মোবাইলত দেখাব নোৱাৰিম মানে জুম কৰিব নোৱাৰে না চ' মই কাষত চোৱা নাই সেইকাৰণে আপোনালোকে বেয়া নাপাব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ ছাবস্ক্ৰাইব যিসকলে ছাবস্ক্ৰাইব কৰা নাই সিহঁতক ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ তো হেল্ল' গাইছ আমি বৰ্তমান ঘৰত গৈ আছোঁ থিয়েটাৰ চাই ইয়াত চাওক এইটো কোৱা নে কি কয় কোৱা বৰ্তমান কিমান বাজিছে 12:47 এটা বাজিব আমি ঘৰত গৈ পাবলৈকে বৰ্তমান আমি আহিবলৈ গজাপাৰা মাই গড ৰাস্তা চাওক